নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে এনে ধৰণৰ খবৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে এটা জৰুৰী খবৰ, এটা ভাল খবৰ আহি পৰিছে। কিছু সময়ৰ পূৰ্বে চৰকাৰৰ তৰফৰ পৰা এটা ভাল খবৰ প্ৰদান কৰা হৈছে। আজি মাহটোৰ 10 তাৰিখ আৰু প্ৰতি মাহৰ 10 তাৰিখে চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত প্ৰেৰণ কৰা হয় চৰকাৰী ধন। সেই হিচাপত আজি হৈছে 10 তাৰিখ আৰু আজিৰ দিনটোত ৰাজ্যখনৰ লাখ লাখ লোকৰ একাউণ্টত প্ৰেৰণ কৰা হ'ব চৰকাৰী ধন। আজি লাখ লাখ লোকৰ একাউণ্টত সোমাব পোনপটীয়াকৈ চৰকাৰী ধন। হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব এইবাৰ ৰাজ্য চৰকাৰে। চৰকাৰৰ আঁচনিৰ সুবিধা পোৱা হিতাধিকাৰীসকলৰ বাবে অতিকৈ ভাল খবৰ। বিশেষকৈ অৰুণোদয়, বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন পোৱা হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন সোমাব আজিৰ দিনটোত। এই মুহূৰ্তত জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন প্ৰদানৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে আৰু দৰিদ্ৰ লোকসকলক সকাহ দিবৰ বাবে অৰুণোদয় 1250 টকা প্ৰদান কৰে হিতাধিকাৰীক। এটা অতি জৰুৰী খবৰ জনাইছোঁ, হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু আজি 10 তাৰিখ আৰু 10 তাৰিখত ৰাজ্যখনৰ লাখ লাখ লোকৰ একাউণ্টত প্ৰেৰণ কৰা হ'ব চৰকাৰী ধন। চৰকাৰৰ আঁচনিৰ সুবিধা পোৱা হিতাধিকাৰীসকলৰ বাবে অতিকে ভাল খবৰ, কিয়নো অৰুণোদয়ৰ ধন, বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চন পোৱা হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰা হ'ব আজি চৰকাৰী ধন। দৰিদ্ৰ লোকক সকাহ দিবৰ বাবে অৰুণোদয় 1250 টকা প্ৰদান কৰে ৰাজ্য চৰকাৰে। এই মুহূৰ্তত জনাই আছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকলৰ বাবে অতিকৈ ভাল খবৰ আহি পৰিছে, কিয়নো মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মাহতে দ্বিতীয় পৰ্যায়ৰ ঋণী মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। অতিকে ভাল খবৰ। দ্বিতীয় পৰ্যায়ৰ পিছতে এইবাৰ তৃতীয় পৰ্যায়ৰ ঋণী মহিলাৰ ঋণ মাফৰ কাৰ্যসূচী হাতত লৈছে চৰকাৰে। দ্বিতীয় পৰ্যায়ত 89 দিনলৈ ঋণ পৰিশোধ নকৰা মহিলাৰ ঋণ মাফ কৰি দিব চৰকাৰে। কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কোৱা হৈছে এই মাহতে দ্বিতীয় পৰ্যায়ৰ ঋণী মহিলাৰ ঋণ মাফ কৰিব চৰকাৰে। দ্বিতীয় পৰ্যায়ৰ পিছতে তৃতীয় পৰ্যায়ৰ ঋণী মহিলাৰ ঋণ মাফৰ কাৰ্যসূচী ল'ব চৰকাৰে। দ্বিতীয় পৰ্যায়ত 89 দিনলৈ ঋণ পৰিশোধ নকৰা মহিলাৰ ঋণ মাফ কৰিব এইবাৰ ৰাজ্য চৰকাৰে।